আমি ভাবোঁ যে সূৰ্যটো উঠি হওক গৰম হওক এতিয়া আমাৰ অৱস্থাটো এনেকুৱা হৈছে খেতিয়ে হওক শিক্ষাই হওক মানে একদম কুঁৱলী পৰি থকাৰ নিচিনা বল দিলেও ওলাই নাহে সমস্যাই হৈ থাকে ইয়াত বহি পেলাই এটা কথা আচৰিত হ'ল বহুত পইচা খৰচ কৰা ইৰিগেশ্যন প্ৰজেক্ট এটা আছে ইয়াত ধনচিৰি ইৰিগেশ্যন প্ৰজেক্ট কিন্তু ইয়াত সকলো আমাৰ খেতিয়কসকলে কৈছে পানীৰ সমস্যা নহয় জানো এতিয়ালৈকে কিমানমান খৰচ গ'ল ইৰিগেশ্যন প্ৰজেক্টত পৰিমল দাদাই কৈছে আন্দাজ 740 কোটি বুলি ওলাইছে 700 এই সাংবাদিক আছে আরে সাংবাদিকের বাইরে কোনে জানি 700 মানে 700 কোটি 740 কোটি 740 কোটি চাকচোন 740 কোটি টকাটো যদি 1 লাখ ভাগাই দিলে হয় গোটেই কি কয় ওদালগুৰি মানুহবিলাক নিজৰ ঘৰে ঘৰে বৰিং কৰি ল'ব পাৰিলে হয় হয়নে তো এইখিনি কাম নহল আমাৰ এইটো কোনবা কাৰবা সহায় হল লাভ হল তো যিয়ে নহওক আমিতো আৰু এইবিলাক আলোচনা কৰি লাভ আছেও নাইও তো যিয়ে নহওক এতিয়া আমাৰ সলিউশনটো আমি বেলেগ ওলাব লাগিব তো সেই সলিউশনটো আমি কি ওলাম ইটো আপোনালোকৰ লগত আৰু এদিন মিটিঙত বহিব লাগিব কাৰণ মই বিশ্বাস কৰোঁ আমাৰ পলিচি বনোৱা মানুহবিলাক দিল্লী আৰু দিছপুৰত বহি পেলাই কৰে এতিয়া আমাৰ তাত কোকৰাঝাৰত বহি কৰিব মই যেতিয়া চাকৰি জইন কৰিলোঁ আজিৰ পৰা 10-11 মাহ আগত জইন কৰাৰ লগে ঠিকই আছে ফুৰ্তি লাগিছে বহুত মানুহ আহিছে হাত চাপৰি মানিছে তো ঘৰত গৈ পেলাই ঘৰ নহয় সাৰ্কিট হাউচত গৈ পেলাই চিন্তা কৰিলোঁ কোকৰাঝাৰত যে কি কৰিম কোনটো আৰম্ভ কৰিম তেতিয়া মই ক'লো যে এগ্ৰিকালচাৰৰ কোন অফিচাৰ আছে তেখেতসকলক সাৰ্কিট হাউচত মাতক প্ৰথম মিটিং মোৰ শপত গ্ৰহণ কৰাৰ পিছত তো 9টা বজাত সাৰ্কিট হাউচত 3জন আমাৰ কাউন্সিলৰ এগ্ৰিকালচাৰ বিষয়া আহিছিলে মই তেখেতসকলৰ লগত 2 ঘণ্টা কথা পাতিছিলোঁ তো তেখেতসকলে ক'লে কোনোবা 3 বছৰ হৈছে 4 বছৰ হৈছে কাম কৰা কেতিয়াও মানে চিফক লগ পোৱা নাই তাতে কেতিয়াও আলোচনা হোৱা নাই কেতিয়াও টেমিনাৰ হোৱা নাই আৰু গোটেই কাউন্সিলত ক'ত কি খেতি হয় নাজানে মানে মই সুধিলোঁ কি ওদালগুৰি কি খেতিৰ কাৰণে বিখ্যাত কোকৰাঝাৰ কি খেতিৰ কাৰণে বিখ্যাত ক'ত কি খেতি হয় স্পাইচ কিমান প্ৰডাক্ট হয় ধান কিমান হয় ব্লেক ৰাইচ ক'ত কিমান কৰে ড্ৰাগন ফ্ৰুইট ক'ত কৰে মানে তেখেতসকলে অলপ জানে কিন্তু তথ্য পাতি নাই এই দিনৰ পৰা ইতিয়ালৈকে ডাটা কালেকশ্যন কৰাতে আমি ব্যস্ত হৈ আছো যে ডাটা লাগে আমাক ডাটা লাগে তো লাহে 6-7 মাহ যোৱাৰ পিছত এতিয়া আমাৰ তাত লাহে ডাটাবিলাক আহিছে বহুত খেতিত আমি বহুত আগবাঢ়ি আছো অসমৰ বিভিন্ন জিলাতে এতিয়া যেটো আপোনালোকে কৈছে মাকৈ খেতি আমাৰ তাত বহুত মাকৈ হয় থাউজেন্ডস অফ টন মানে মাকৈ হয় কিন্তু সেই মাকৈটো কি হৈছে আমাৰ তাত প্ৰসেসিং নাই ইন্ডাষ্ট্ৰি নাই একো নাই আমাৰ মাকৈ মানে বাংলাদেশলৈকে যায় আৰু আমি বেলেগৰ পৰা মাকৈ আনি ইয়াত কৰিব লগা হয় মই নিজে গাহৰি পালন কৰিছিলোঁ প্ৰথম যেতিয়া কৰিছিলোঁ কুইণ্টল মানে আমি 1400 টাকাত কিনিছিলোঁ ইয়াৰ পিছত সিজনটো যদি পাৰ হয় 2800 টাকালৈকে কুইণ্টল কিনো আমি মাকৈ মোৰ এই আমাৰ গাহৰি কি আধাৰ বনোৱা মেচিনটো আছে আমাৰ এখেতে কৈছে 30-40 লাখ মান হলে হয় বুলি ইমানো নালাগে এটো 7-8 লাখৰে মেচিন হয় যদি আমি বহুত ডাঙৰ কৰোঁ সেইটো বেলেগ কথা তো মই যেতিয়া চিন্তাটো কৰিলোঁ ছাত্ৰ সংগঠনত আছিলোঁ গুটি বিটিচিত আমাৰ 100টা গাহৰি থকা ফাৰ্ম এটাও নাই কিন্তু আমি সবে গাহৰি খাওঁ হয়নে ছাগলীটো দাম বাঢ়ি গৈছে এতিয়া কিলো কিমান 450 700 মই খাবা এৰাটো 250-300 মান আছে 700 লৈকে গৈ পালে তো 700 টাকা গাহৰি আমাৰ ছাগলীৰ হল আমাৰ মানুহবিলাক ছাগলী পুহিলে কিমান লাভ হ'ব
তো এই কথাবিলাক ভাবি ভাবি মই তেতিয়াৰ পৰা এতিয়ালৈকে চব ডাটাই ওলাব চেষ্টা কৰি আছো যে আমাৰ কিমান মানুহে ছাগলী পালন কৰে, কিমান মানুহে গাহৰি পালন কৰে, কিমান মানুহে মাছ পোহে, কিমান মানুহে হেণ্ডলুম কৰে, উইভিং কৰে, এইবিলাকে মই চাই আছো। তো যোৱা কেইদিনমান আগতে আমাৰ কবিতা আবৃত্তি হৈছিলে, শুনিছেনে আপোনালোকে? হয়। মানে দেশ বিদেশৰ কবিসকল আহিছে, কবিতা আবৃত্তি হৈছে। তাত এজন পণ্ডিত আহিছিলে। পণ্ডিত এজনে ক'লে যে বড়োসকলে অস্ত্ৰ এৰিব নালাগে বুলি পেলাই। অস্ত্ৰ এৰিব নালাগে, কিন্তু অস্ত্ৰটো সলনি কৰিব লাগে। আগতে যদি একে লৈছিলে, এতিয়া ট্ৰেক্টৰ ল'ব লাগে আৰু এই খেতিটো ধৰিব লাগে আৰু ইকনমিক ডেভেলপমেণ্টৰ কাম কৰিব লাগে। এইটো অস্ত্ৰই হয়, এইটো অস্ত্ৰ পইচা আনে, এইটো অস্ত্ৰ মানুহ মাৰে, হয়নে? তো অস্ত্ৰটো চেঞ্জ কৰিব লাগে বুলি কৈছে। তো এতিয়া কিছুমান হ'ল আমাৰ লং টাৰ্ম আৰু কিছুমান শ্বৰ্ট টাৰ্ম। তাৎক্ষণিকভাৱে আমি পইচা কামাব পৰা বস্তু কি আছে? আজিকালি যুৱ সমাজকে একদম সোনকালে লাগে, নহয় জানো? পইচা পালে একদম সোনকালে লাগে। তো কোনো বস্তুৱে সোনকালে নহয়। সবচে শ্বৰ্ট হোৱাটো হ'ল ধান খেতি, হয়নে? 3-4 মাহত হয়। আৰু ইয়াতকে কম আৰু কিবা আছে জানো? ৱাটাৰমেলন, এইটো কিমান দিনৰ হয়? 65 ডেজ, মানে 65 দিন। তো কিন্তু এটা ছিজনেল হ'ল আমাৰ তাত। সেইটো যদি ছিজনেল নকৰি আৰু 12 মাহত কৰিব পাৰে, যেনেকে এতিয়া ড্ৰেগন ফ্ৰুইটটো ভাবিছে আমি লাইট লগাই আৰু প্ৰডাকশ্যনটো বেছি কৰোঁ, তেতিয়া অলপ বেছি হ'ব। তো মই ইয়াৰ পিছত যেতিয়া ডাটাবিলাক ওলোৱাৰ পিছত এতিয়া মই বেলেগৰ লগত আলোচনা কৰা আৰম্ভ কৰিছোঁ। অসমত কি হৈ আছে, ভাৰতত কি হৈছে, এই এপাৰ্টৰ লগত মিটিং হ'ল আৰু কিছুমান সাউথ ইণ্ডিয়াৰ সংস্থাবিলাকৰ লগত মিটিং হৈ আছে, আলোচনা চলি আছে। তো এনেকা কৰি বহুতখিনি তথ্য পাতি এতিয়ালৈকে ওলাব পাৰিছোঁ। মাৰ্কেটৰ যিটো কথা কৈছে, মাৰ্কেটটোও মানে কি হয় আমাৰ এইটো ষ্ট্ৰেটেজি পলিচিৰ ওপৰত হ'ব মাৰ্কেটটো। আমাৰ ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন থাকিব লাগিব। এতিয়া আৰু এটা প্ৰডাকশ্যন আমাৰ তাত বহুত বেছি হয়, এইটো হ'ল লেমন, আছাম লেমন, যিটো দীঘল। এইটো বিজনীৰ ফালে এজন মানুহে কেতিয়াবা কিনিবলৈ নাহিলে এটা বজাৰত 30,000 20,000 পেলাই দিব লগা হয়। আগতে বৰষুণ দি কেতিয়াবা কিনিব নাহে, কেতিয়াবা ক'ৰবাত গণ্ডগোল হৈছে কিনিবলৈ নাহে, তো তেতিয়া পেলাই দিব লগা হয়। তো এতিয়া সেইকাৰণে বহুত জাগাত মই নিজে ফোন কৰিছোঁ, কিবা কৰিছোঁ, ওলাই যাবও পৰা নাই, ক'ভিড হৈছে। এই 10 মাহত মানে আমাক মানে শান্তিত কাম কৰিব পোৱা নাই। শপত গ্ৰহণ চৰকাৰ গঠন কৰাৰ আগত পৃথিৱীৰ সবচে দীঘলীয়া ইলেকশ্যন কেম্পিং আমাৰে আছিলে, 1 বছৰ কোড অফ কণ্ডাক্ট। এনে 12 দিনৰ ইলেকশ্যন হয়, আমিতো 1 বছৰ কোড অফ কণ্ডাক্টত আছো। তাৰ পিছত ইলেকশ্যন হ'ল, শপত গ্ৰহণ কৰিলোঁ, তাৰপিছত ক'ভিড লাগি গ'ল। ক'ভিড লাগি ক'ভিড খুলিল, আকৌ এছেম্বলি ইলেকশ্যন হ'ল, গ'ল, আকৌ ক'ভিড হ'ল, এতিয়া আহি আকৌ বাই ইলেকশ্যন হ'ল। তো এতিয়া কাম কৰাৰ সময় হ'ল। তো সেইকাৰণে মই আপোনালোকৰ লগত আলোচনা কৰিব আহিছোঁ। পলিচিটো 2 ধৰণে হ'ব। যিটো টেকনলজিৰ কথা, সেইটো ওপৰৰ পৰা হ'ব। যিটো ইণ্ডিজিনাছ টেকনলজিৰ কথা, সেইটো আপোনালোকৰ পৰা হ'ব। এতিয়া বহুত দেশে মানে কি হৈছে, অৰ্গেনিকৰ ফালে গৈ আছে। আৰু এটা কি হৈছে, এতিয়া নেচাৰেল গ্ৰ'ন ফুডটো ফালে গৈছে কিছুমান দেশবিলাকে। তো আমাৰ ইয়াত হৈছে কি, বাই ডিফল্ট আমি অৰ্গেনিক। তো সেইকাৰণে প্ৰথম মই আপোনালোকক ক'ম যে আমি যিমান পাৰোঁ কেমিকেল সাৰবিলাক ব্যৱহাৰ কৰাটো এতিয়াৰ পৰাই আমি বন্ধ কৰিব লাগে। কাৰণ অলৰেডি দুনিয়াটো ঘূৰি গ'ল, অৰ্গেনিকৰ ফালে গ'ল। এই গোটেই কথাটো যদি চিন্তা কৰি চাই, আমাক কোনে মানে সাৰবিলাক দিলে? ইংলেণ্ডত শিল্প বিপ্লৱ হ'ল বহুত বছৰ আগত, হয়নে? তাতে ইউৰোপীয়ান মানুহবিলাকে কেমিকেল সাৰ ব্যৱহাৰ কৰিলে, কৰি মাৰ্কেটৰ কাৰণে আমাৰ ফালেও আনি দিলে। আমি যেতিয়া সৰু খেতি কৰোঁ, দেউতাৰ লগত পথাৰত যাওঁ, সেই সময়ত অৰ্গেনিক কি কয়, ইউৰিয়া নাছিল। আমাৰ গাঁৱত আমিয়ে 5 জেনেৰেশ্যন যোনে নেকি সাৰ ব্যৱহাৰ কৰিছোঁ। মই ক্লাছ 9ত পঢ়ি থাকোঁতে ধান খেতি কৰিছিলোঁ, ক্লাছ 9-10তে। এই ধান খেতিটো মই নাঙলেদি কৰিছিলোঁ, এতিয়াতো মই ট্ৰেক্টৰ হ'লোঁ। তো সেই খেতি কৰা সময়ত
ধানটো মানে ওলাং নলাং হওঁতে মই এজন মানুহ সুধিলোঁ বেলেগ গাঁৱৰ যে এইটো কেনেকৈ হ'ল কেনেকৈ হ'ব তো তেখেতে ক'লে যে অলপ ইউৰিয়া মাৰি দিলে ভাল হ'ব তো মই ইউৰিয়া কিনি নি গধূলি অলপ ইউৰিয়া মাৰি দিলোঁ এইটো মানে দুৰ্গা পূজাৰ ওচৰৰ কথা যেতিয়া নিয়ৰ পৰে তো গধূলি যাই পেলাই ইউৰিয়া মাৰি দিলোঁ তাৰপিছত ধানটো ওলাই আহিল তাৰ আগত অৰ্গেনিকে আছিলে আৰু সেই সময়ত চাওক আমাৰ আগৰ জেনেৰেশ্যনবিলাকৰ বেমাৰ নাছিল কিবা নাছিল এতিয়াতো মানে সেই সাৰ খোৱা ঔষধ খোৱাৰ পৰা চবৰে কিডনী পাথৰ কিবা কিবি চুগাৰ ডায়েবেটিছ বেমাৰ চ' এইবিলাকৰ কাৰণে অলৰেডি আমেৰিকা ইংলেণ্ড মানে প্ৰথম দেশবিলাক অৰ্গেনিক খাদ্য খোৱা হৈ গ'ল এতিয়া আমাকহে মানে কি কৰিছে আপোনালোকে সাৰ দিয়ক সাৰৰ পিঠিয়াৰ খাদ্য বুলি ক'লে মানুহবিলাক বহুত ভয় কৰে বুজিছেনে যদি আলহী মাতি আপুনি কয় যে সাৰৰ পিঠিয়াৰ এইটো চব্জি একদম বহুতে নাখায় মানে ক'লা হৈ থাকে নহয় চব্জিবিলাক তো এতিয়া এই কাৰণে আমাৰ যিহেতু বাই ডিফল্ট অৰ্গেনিক হৈ আছে এইটো স্কোপটো আমি ল'ব লাগে 1 নম্বৰ 2 নম্বৰ কথা মাৰ্কেট লিংকেজটো কৰাৰ কাৰণে আমাৰ প্ৰডাক্টিভিটিটো বঢ়াব লাগিব আমাৰ যেটো ড্ৰাগন ফ্ৰুটত আমাৰ এখেতে কৈছে নমেল সিং ডাঙৰীয়াই যে আমাৰ যোৱাবাৰ মাৰ্কেটটো অলপ প্ৰব্লেম হ'ল এতিয়া আৰু বেছি প্ৰডাক্ট হ'ব মানে 100 কুইণ্টেল হৈ যোৱাৰ লগে লগে আমাৰ মাৰ্কেটৰ এটা প্ৰব্লেম হ'ব তো মাৰ্কেটৰ প্ৰব্লেমটো আমি সলিউশন কৰিব পাৰিম কিন্তু এতিয়ালৈকে ৰাস্তা আমি বিচৰা নাই আৰু মাৰ্কেটৰ বহুতখিনি আমাৰ হৈ আছে এটা হ'ল আমি এটা কেঁচা বিক্ৰী কৰিছোঁ যদি নহয় প্ৰসেসিঙৰ বহুত কথা ক'লে আৰু ড্ৰাগন গছৰ কথাটো ক'লে অকল ফল নহয় মানে ইয়াৰ সব মানে বস্তুটো ব্যৱহাৰ হয় সাবুনৰ পৰা আদি কৰি বিভিন্ন বস্তু বনাব পৰা যায় তো এতিয়া আমাৰ চৰকাৰখনে আমি এতিয়া সেই যেটো টেকনলজি হায়াৰ কৰা এই কথাবিলাক অলপ ডেনমাৰ্কৰ লগত অলপ ইজৰাইলৰ লগত সেইবিলাকৰ লগত অলপ যোগাযোগ কৰি আছো যে আমাৰ তাত প্ৰসেসিং বিলাক আমি কৰিব পাৰিব লাগে তো মই ভাবো অহা 1 বছৰত এইবিলাক সব ষ্ট্ৰিমলাইন হৈ যাব তো ইৰিগেশ্যন আৰু সোলাৰ দুটা মেজৰ কথা কোৱা হৈছে তো সোলাৰৰ কাৰণে মই এটা এক্সপাৰ্ট টিম লৈ আহিম ইয়াত কেনেকৈ আমি সোলাৰটো ইনষ্টল কৰিব পৰা যায় আৰু এই যে ফাইনান্সিয়াল ইয়াৰ আমাৰ চলি আছে মই বহুত CSR TSRও বিচাৰিছো সরকার বিলাকৰ পইচাৰ অলপ প্ৰব্লেম আছে তো এই বছৰত আমি আমাৰ ডিপাৰ্টমেন্টত আমি আলোচনা কৰিম আৰু এই আমাৰ যেটো উদালগুৰিৰ এই অঞ্চলটো আমি এটা ড্ৰাগন ফ্ৰুটৰ এটা জোন হিচাপে সিলেক্ট কৰি ল'ব পৰা যায় আৰু একেলগে আপোনালোকে আৰু অলপ মানে ফাৰ্মাৰটো বঢ়াই ল'লে কাৰণ বায়াৰ বিলাক আহিব লাগিলে অলপ বাল্কত অলপ বেছি পাব লাগিব বস্তুটো আহি পেলাই যাতে ঘূৰি না যায় আৰু ইয়াৰ লগতে যেটো প্ৰসেসিং ইন্ডাষ্ট্ৰিটো ইয়াত বহাব লাগিব আৰু সোলাৰ যেটো কথা কৈছে সোলাৰত কিমান পইচা লাগে মই নাজানো এই কাৰণে কোৱা নাই মই বেছি দিলিও কম লাগিব পাৰে কম দিলিও বেছি লাগিব পাৰে কিন্তু এতিয়া খুটা কম্বলৰ ৰাজনীতিটো বাদ দিয়াৰ পিছত আমি অলপ পইচা বিলাক সেইবিলাকত খৰচ কৰিব পৰা হৈছো তো সেই কাৰণে আপোনালোকক অহা 3 মাহৰ ভিতৰত এতিয়া যি 10 জন খেতিয়কৰ কথা কৈছে 15 জন এই 15 জন খেতিয়কক প্ৰথম সোলাৰটো যেনেকৈ প্ৰয়োজন তেনেকুৱা মই কৰি দিম চৰকাৰৰ পৰা ইৰিগেশ্যনটো আমি যদি ধনশ্ৰী প্ৰজেক্টৰ পৰা পানীটো নাহে তেতিয়া অল্টাৰনেটিভ ওয়েটো ওলাব লাগিব আৰু ইয়াৰ ৰাস্তাটো ওলাব নোৱাৰা বুলি কথা নাই কাৰণ যদি টাৱাঙত মানুহ যদি মাছ পুহি আছে আমি ইয়াত কিয় ইৰিগেশ্যনটো কৰিব নোৱাৰো ওদালগুৰিটো কৰিব পাৰিমে হিমালয়ত কুমাও ৰিজনত এই উত্তৰাখণ্ডত মই এখন স্কুল চাবলৈ গৈছিলো একদম পাহাৰৰ ওপৰত মানে প্ৰায় 13,000 ফিটৰ ওপৰত ইমান ধুনীয়া এগ্ৰিকালচাৰ আপেল খেতি নাচপতি খেতি লাই শাক মানে মূলা শাক ইমান ধুনীয়া খেতি কৰি আছে হিমালয়ৰ একদম ওপৰত আৰু আমি ইয়াতে খেতি কৰিবলৈ টান পাওঁ বেলেগ যুৱকসকলৰ নিচিনা মইও বহুত নেগেটিভ আছিলো কিন্তু দুটা জায়গাত গৈ পেলাই মই বহুত পজিটিভ হৈছো এটা কলেজত থাকোঁতে NCC কেম্প কৰিবলৈ গৈছিলো গোৱাত তো NCC কেম্পত ঘূৰি একদিন ৰাতি আমাক সাগৰৰ পাৰত ৰাখি থৈ দিছিল তো সাগৰৰ পাৰত যেতিয়া শুবলৈ দিলে হঠাৎ মানে আমাক 8টা বজাত শুবলৈ দিয়ে আৰ্মি বিলাকে আৰ্মি উইঙৰ NCCত আছিলো মই শুই আছিলো কিন্তু 10টা মান বজাত মই সাৰ পালো সাৰ পাই যেতিয়া
টুম্বুটো টানি গুচাই চালো বাহিৰত ওলাই মানে গোটেই সাগৰখনত মানে সৰু 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 লাইট জ্বলি আছে গোটেই সাগৰত মই ভাবিলো এইবিলাক কিবা ভূত না দেৱতা না কি বস্তু এইটো ইমান লাইট যে সাগৰত তাৰপিছত মই এটা টেণ্টটো খুলি মানুহবিলাক চব শুই আছে টেণ্টৰ ভিতৰত মই বহি বহি চাই থাকিলো চাই বহুত কথা মনত পৰিল মানে কি হ'ব কি নহয় এইখিনি সময়তে এজন মানুহ আহিছে ডিউটি দিয়া গাৰ্ড সি খোজকাঢ়ি আহিছে মই তাক থিয়জিত টাইপে সুধিলো যে ভাইয়া ই কিয় আহে বুলি কেনে সাগৰত কি আছে এইবিলাক তোক লাগিলেতো ফিচিং কৰি আছে বুলি ক'লে এইটো ফিচিং কৰি আছে তো কিহেদি ফিচিং কৰিছে ইমান সৰু সৰু লাইট কি কৈছে যে স্মল বট সৰু সৰু নাও তো মই আকৌ খুলো আকৌ সাৰ পালো 1 ঘণ্টা টোপনি নগ'ল মোৰ গোটেই ৰাতিটো তাৰপিছত ৰাতিপুৱা যেতিয়া হ'ল ঠিক আন্ধাৰে মুন্ধাৰে নাওবিলাক আহে মাছ লৈ তো নাওবিলাক লৈ আহে মাছবিলাক পেলাই দিয়ে বালিত আৰু ওপৰত জালটো মাৰি থৈ দিয়ে কাৰণ এই কাউৰীবিলাক লৈ যাব জালটো থাকিলে নিব নোৱাৰে আৰু গুচি গ'ল আৰু তো মোৰ বহুত মানে চিন্তা হ'ল যে ইহঁতৰ লাইফটো মানে বুজিবলৈ চিন্তা হ'ল মোৰ যে এইটো কেনেকৈ হয় তো পিছত দিনত মানে ইফালে সিফালে আমাৰ কেম্পটো ঘূৰিব গ'লো আমি 18 দিনত গোটেই গোৱাটো খোজকাঢ়ি ঘূৰিছিলোঁ NCC কেম্পত পেডেল তো তেতিয়া মই দিনত মানুহবিলাক সুধি এজন মানুহ ভালকৈ সুধিবলৈ পালোঁ মাষ্টৰ এজনক তো ইহঁতে ৰাতি ভাত চাত খাই গুচি যায় 8টা বজাত গোটেই ৰাতিটো মাছ ধৰে আৰু ৰাতিপুৱা গুচি আহে সৰু সৰু নাও লৈ নাৱত লেম্প থাকে তো কিছুমানে মাছ পায় কিছুমানে মাছ নাপায় আৰু কিছুমানে পৰি মৰেও তাতে সাগৰৰ ঢৌ আৰৱ সাগৰৰ বিৰাট ষ্ট্ৰং তো এইটো মৰিও যায় তো মই তেতিয়া ভাবিলোঁ যে মানুহৰ জীৱনটো কিমান চেলেঞ্জিং আৰু আমি ইয়াত মানে ইমান ভালকে আছোঁ তথাপিতো আমি খাব নোৱাৰোঁ ইটো নোৱাৰে হয়নে ইহঁতে গোটেই জীৱনত সাগৰতে শুই আছে ছেকেণ্ড যেতিয়া টাৱাঙত গ'লো তাতো দেখা পালোঁ যে 14,000 ফিট ওপৰতো মানুহ মাছ পুহি আছে কিন্তু আমি ইয়াতে খেতি কৰিব নাজানো প্লেনতে তো এইবিলাক যি আছে নেগেটিভিটি আমাৰ চিন্তাবিলাক অলপ ষ্ট্ৰাগলিং যিটো মানে মাইণ্ডটো তেতিয়া মোৰ খুব পজিটিভ হ'ল তো এতিয়া মানে আমাৰ ল'ৰা ছোৱালীবিলাকক সেইকাৰণে অলপ এক্সপ'জাৰ লাগে এক্সপ'জাৰ মানে অলপ ঘূৰি ফুৰি দেখুওৱা বাহিৰৰ মানুহবিলাক কি কৰি আছে সেইটো অলপ দেখাব লাগে আৰু আনপিনেদি আমি একদম সৰু কথা আমি যেতিয়া বিজনেছ কৰোঁ কিবা প্ৰডাক্ট কৰোঁ দুটা ডিপাৰ্টমেণ্ট এটা হ'ল খাদ্য এটা হ'ল বস্ত্ৰ নহয় খাদ্য বস্ত্ৰ আৰু ঘৰটোতো সদায় লাগিবই কোনোবা যদি মিস্ত্ৰী হয় সি সদায় ঘৰৰ কাম পাব কাৰণ এতিয়া মানুহবিলাক চব টিঙৰ ঘৰ বনাই আছে পাকা ঘৰ বনাই আছে আৰু বনাই থাকিব অহা 20 বছৰ ভাৰতত ঘৰ বনোৱা শেষ নহ'ব আমেৰিকা ইংলেণ্ডত ঘৰ বনোৱা শেষ হ'ল তথাপিতো বনাই থাকে আমাৰতো শেষেই হোৱা নাই মাটিৰ ঘৰে কিমান আছে এই মাটিৰ ঘৰবিলাক লাহে লাহে চব পাকিৰ ঘৰ হ'ব পিছত এই ঘৰবিলাক বনাবলৈ মিস্ত্ৰী লাগে ছেকেণ্ড খাদ্য বস্তু যোনে খাদ্য প্ৰডাক্ট কৰে তাৰ কোনো মৰণ নাই সেইটো খাবয়ে খাব কেতিয়াবা দাম বেছি হয় কম হয় এইটো বেলেগ কথা আৰু মানুহে কেনেকৈ বিচাৰে তেনেকুৱা মাৰ্কেটত ওলাই দিব পাৰিব লাগিব সেইদিনা আমি ইমান দিন ভোট জলকীয়া কি বংলা জ্বালা বুলি খালো ইমান বছৰে সেইদিনা মানে আমাৰ ট্ৰাইফেডে চকলেটো খালো মিঠাও আছে জ্বলাও আছে কেনেকুৱা মানুহবিলাক চব কিনিছে ভাল পাইছে জ্বলা বস্তুটো তো মানুহৰ যিটো এইটো আমি চাব লাগিব আৰু এটাটো হ'ল বস্ত্ৰ কাপোৰে যোনে প্ৰডাক্ট কৰে সিও পাৰিব গতিকে হেণ্ডলুম আৰু এগ্ৰিকালচাৰতে আমি আমাৰ কাউন্সিলখন বহুত ধনী হৈ যাব পাৰে তো এই কাৰণে আমি এতিয়া পিক মিছনটো কৰিছোঁ যিটো পিক মিছন এইটো প্ৰায় 22,200 কৰোৰৰ প্ৰজেক্ট আমাৰ হাতত কিন্তু পইচা নাই এতিয়া 1 টকাও এইবাৰ মাত্ৰ আমি 12 কোটি টকা দিছোঁ 12 কোটি টকাটো আৰম্ভ কৰিছোঁ কিন্তু 4 বছৰত আমি টাৰ্গেট কৰিছোঁ তাত 2,200 কোটি টকা ইনভেষ্ট হ'ব আৰু 4 বছৰত আমাৰ লাভটো হ'ব 8,000 কোটি টকা ইয়াৰ কাৰণে আমি ক্যালকুলেশন কৰিছোঁ পুৰা ইয়াৰ 1,000 মানুহৰ লগত আমি এটা মিল্ক প্ৰডাক্ট মানে গোকুল প্ৰডাক্ট এটা গোকুল মিছন এটা আৰম্ভ কৰিম 1,000 মানুহৰ লগত মিল্কৰ কমসে কম 15,000 উইমেনৰ লগত মহিলাসকল উইভাৰৰ লগত আমি উইভিং আৰম্ভ কৰিব বিচাৰিছোঁ অহা 4 তাৰিখত মুখ্যমন্ত্ৰী কোকৰাঝাৰত আহিব আৰু সিদিনাই লঞ্চ কৰা হ'ব আমাৰ থাউচি মানে দখনা থাউচি বুলি আমাৰ পুৰণা এটা হিটো আছে হিটোৰ নামত আমি মিছন এটা বনাইছোঁ সিদিনা লঞ্চ হ'ব তো কামটো আমি কৰিব লাগিব য'ত কাম কৰে তাত মৰণ নাই কাম নকৰিলে ক'ত খাবলৈ পাব তো সেইকাৰণে
এটা সলিউশন আমি বিচাৰি বিশেষকৈ ইৰিগেশ্যনৰ কথাটো আপোনালোকৰ লগত পাতিম মই ডিপাৰ্টমেণ্টকো পঠাই দিম আৰু মই ভাবিছোঁ ইয়াত প্ৰগ্ৰেছিভ যিখিনি ফাৰ্মাৰ আছে ইয়াৰ মাজত এটা আমি কমিটি বনাব লাগিব আমি চৰকাৰীভাৱেতো আছে ডিপাৰ্টমেণ্টে কিন্তু প্ৰগ্ৰেছিভ ফাৰ্মাৰখিনি ওদালগুৰি লৈ পেলাই এটা কমিটি বনাব লাগিব এই কমিটিটো কোনো ৰাজনীতি কৰাৰ স্বাৰ্থত নহয় আমাৰ ফাৰ্মাৰখিনিক ক'ত কেনেকৈ কি ছাপোৰ্ট কৰিব পৰা যায় তো তেনেকুৱা এটা চিষ্টেম এটা আমি বনাই লৈ যাম আৰু কামটো কণ্টিনিউ আগবাঢ়িব ট্ৰেক্টৰৰ কথা কৈছে আমি ফাৰ্ম মেচিনাৰী বেংকটো সকলো VCDCত বনাব বিচাৰিছোঁ সকলো VCDCত মানে ধান কাটা মেচিন ট্ৰেক্টৰ 3-4খন ইয়াত থাকিব হাৰ্ভেষ্টাৰ থাকিব প্লেণ্টাৰ থাকিব তেনেকুৱা এটা বনাইছোঁ আমি পেকেজ অলৰেডি মই এইবাৰ আমি 18টা ব্লকত এইটো দি থৈছোঁ ক'ৰবাত ভালকৈ ব্যৱহাৰ হৈছে ক'ৰবাত হোৱা নাই কিন্তু ভাল হৈছে ধান কাটাটো আমি দেখিবলৈ পাইছোঁ ধান কাটা বহুত ধান কাটি আছে মাৰাটো দেখাবলৈ পাইছোঁ মই বহুত জেগাই প্ৰাইভেট পাৰ্টিও আহিছে কিন্তু গভৰ্ণমেণ্টো আহিছে তো সেইবিলাকহে মই ভাবোঁ মেইন কাম ইমান বছৰ অশান্তি থাকিল এতিয়া শান্তি আহিছে স্কুল কলেজ ঠিক কৰিব লাগিব ৰাস্তা ঘাট ঠিক কৰিব লাগিব আৰু সবচে ডাঙৰটো হ'ল পেটৰ ভাত মুঠি অলপ ষ্টেণ্ডাৰ্ড লাইফ ডিগনিটি সেইটো কৰিব লাগিলে বাহিৰত যাব নালাগে ইয়াতে কৰিব পাৰে ইয়াত কামবিলাক ওলাই ল'ব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাক গুজৰাট হাৰিয়ানাত গৈছে তো তাত বহুত লেয়াৰ আছে বহুত মানুহ লাগে আমাক এই গাহৰি মিছনটো যে আছে আমি 30,000 মানুহ আমাক অকলে গাহৰি পালন কৰা লাগে অলৰেডিটো বড়োলেণ্ডৰ লাখ মানুহ গাহৰি পালন কৰি আছে আমাৰ বিটিআৰ অঞ্চলত লাখ মানুহ কৰি আছে আমি যদি 30,000 ফাৰ্মাৰটো 4 বছৰত ভালকে ট্ৰেইনিং দি ভালকে লৈ ল'ব পাৰোঁ 30,000 মানুহে গাহৰি পুহিলে আৰু আমাক 30,000 মানুহ লাগিব যোনে গাহৰি কালেক্ট কৰি আনিব প্ৰচেছিং কৰিব মাৰ্কেটলৈ লৈ যাব দানা বনাব ভেকচিন দিব বিভিন্ন মানুহ লাগিব ঠিক তেনেধৰণৰ আমাৰ ডায়েৰী মিছনত যিটো আমি গাই গৰু এইটো মিছন তাতেও আমাক বহুত মানুহ লাগিব গতিকে আমাৰ ইয়াতে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো তেনেকৈ আমি লৈ যাব পাৰোঁ তো সেইটো বস্তুটো আমি চাই আছোঁ আৰু এক্সপাৰ্টবিলাকৰ আমি ছাজেশ্যন লৈ আছোঁ তো মই আশা কৰোঁ এইবিলাক সমস্যা আমি সমাধান কৰিব পাৰিম এতিয়া ওদালগুৰিত অলৰেডি আমি এইবাৰ SOPDত যে আপোনালোকৰ ৱাটাৰ মিলনটো টাৰ্গেট কৰি পেলাই 5খন গাড়ী দিয়া হ'ল আপোনালোকৰ 5খন গাড়ী আহি যাব কেৰিং ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা 5খন গাড়ী ওদালগুৰিত দিয়া হৈছে 7খন গাড়ী এখন বাক্সা এখন কোকৰাঝাৰ আৰু 5খন গাড়ী যিটো আছে ৱাটাৰ মিলন কেৰি কৰাৰ কাৰণে ওদালগুৰিত দিয়া হৈছে একদম ছাবচিডাইজ কিবাত আপোনালোকে এই গাড়ীটো ইউজ কৰিব পাৰিব সেকেন্ড এতিয়া আমি আহিছোঁ যে ৰেল ডিপাৰ্টমেণ্টৰ কিষাণ ৰেল চলে মানে বিহাৰৰ পৰা বহুত জায়গাৰ পৰা কিষাণ ৰেলবিলাক চলে আৰু ইহঁতে বস্তুবিলাক লৈ যায় তো মই এই 10 মাহত বহুত মানুহৰ লগত দিল্লীত কথা পাতিছোঁ আজিকালি দিল্লীত মন্ডি চলে মন্ডি বুলি কয় চব্জি মন্ডি আমাৰ এইবিলাকত অলপ মন্ডি কনচেপ্টটো নাই কমি গৈছে তথাপিতো আছে ইয়াত গুৱাহাটীত মানে পাণ ফেঞ্চি বাজাৰ কি কয় ফেঞ্চি বাজাৰবিলাকত থাকে এইটো মন্ডিবিলাক ৰাতিপুৱা এই জাহাজেদি লৈ আহে কিবা দি লৈ আহে চব ৰাতিপুৱা কিনি লৈ যায় মন্দিৰ পৰা তো এই মন্ডি কনচেপ্টটো এতিয়া লাহেকৈ আকৌ আহিছে তো দিল্লীত মানে এই যে মন্ডি তাত আমাৰ মানুহ লাগে এই মানুহবিলাকে লৈ যায় আমাৰ বস্তুবিলাক তাতে বিক্ৰী কৰিব তো সেই চেনটো আমি এপাৰ্টৰ লগত মিলাই আছোঁ এপাৰ্টৰ লগত তো মিলোৱাৰ লগে লগে এতিয়া ৱাটাৰ মিলনটো যেতিয়া আমাৰ প্ৰডাক্টটো হ'ব এইবাৰ একদিনত কিমান কৰি হৈছিলে মেক্সিমাম কিমান টন 30 টন টোটেল না সাসে সানাইয়া টোটেল লাইবা বেশি জানো টোটেল লাইবা মোটামুটি সানसेयाव কয়জন মানসি आरो जागोन 30,000 হ্যাঁ जागोन सानसेयाव बेसां टन 50-60 टन जानो हागौ सानसेयाव पार डे 12 बारा जागोन 100 टननि बारा जादों जोंनो नायदोंमोन 100 बारा खारदों 100 टननि बारा जादों माने एदिনত 100 टনৰ বেছি আমাৰ চাই তো এইটো যদি হয় তেতিয়া আমি মাৰ্কেটবিলাক ল'ব পাৰোঁ আৰু ইয়াৰ লগতে কি কি ওদালগুৰিত প্ৰডাক্ট হয় এতিয়া আমাৰ ইয়াতে জিংজাৰ হ'ব পাৰে আধা গোটেই উত্তৰ অঞ্চলত বেলেগ খেতি হ'ব পাৰে তো সেইকাৰণে আমাৰ যিটো কিষাণ ৰেল যিটো কোকৰাঝাৰৰ ইয়াৰ পৰা যদি আৰম্ভ হয় কোকৰাঝাৰলৈকে বিভিন্ন খেতিয়কবিলাক আমাৰ এই খেতিত মানে ফুল হৈ যাব তো সেইকাৰণে আজি বিষয়া ইয়াত আহিছে তেখেতে অলপ ক'ব আৰু বাকীখিনি কথা আমি ফ্ৰিকুৱেণ্টলি কথা পাতি থাকিম এতিয়া আজি তাৰিখত মই 3টা কথাই মনত ৰাখিলোঁ এটা হ'ল ধনশ্ৰী প্ৰজেক্টটো অলপ চাব লাগিব সেকেন্ড সোলাৰ আৰু ইৰিগেশ্যন হয়নে
বাকী ট্ৰেক্টৰ চেক্টৰ সেইবিলাকতো প্ৰচেছতে আছে আৰু ওদালগুৰিটো এইখিনি যেতিয়া আমি ভেজিটেবল জোন আমি এইটো ড্ৰেগন জোন যেতিয়া আমি ডিক্লেয়াৰ কৰি পেলাই কাম কৰিম ইয়াৰ কাৰণে স্পেচিয়েল পেকেজ এটা আমি লৈ ল'ম আৰু ইতিমধ্যে এপাৰ ডে আমাক 10 কোটি টকা দি থৈছে 10 কোটি টকা আমাক সেই মই ইয়াৰ কাৰণে কৈছিলোঁ ৱাটাৰমেলনৰ কাৰণে তাত এটা এইটো কি কয় আমাৰ কোল্ড ষ্টৰেজ আৰু এটা এই পলি হাউচ এটা দিব তাতে এই দুটা মিলি পেলাই 10 কোটি টকা দি থৈছে আমি স্কিম লেটাৰটো দি দিলোঁ আমি প্ৰপ'জেলটো বনাই দিলে সেই পইচাটো আমি পাই যাম তো বহুত কাম আমাৰ হাতত আছে কিন্তু কৰা মানুহ নাই সেইকাৰণে বস্তুবিলাক ক'বাত যাই ফাঁচি থাকে আমাৰ একদম গ্ৰাছ ৰুটত মানুহ আছে ওপৰত মানুহ আছে মাজত মানুহ নাই এই মাজৰ মানুহটো সৃষ্টি কৰিবৰ কাৰণে এইবাৰ মানে আমি চিপ ফেলোশ্বিপ বুলি এটা আৰম্ভ কৰিছোঁ চিপ ফেলোশ্বিপত আমি 70 জন মানুহ ল'ব বিচাৰিছোঁ এই 70 জন মানুহটো ব্ৰেইনো হ'ব হাৰ্টো হ'ব কিছুমান মানুহ ব্ৰেইনৰ কাম কৰিব এই ক'ত কি আছে ক'ত কি নাই এইটো বিচাৰি থকাৰ কাৰণে আমাক চৰকাৰক 10 জনমান মানুহ লাগে ইহঁতক আমি 1 লাখ টকাৰ বেছি চেলাৰী দি ল'ব বিচাৰিছোঁ আৰু কিছুমান মানুহ লাগিব আমাক এই মাজৰ মানুহ আজি বোলে ধনশ্ৰীত আহি পেলাই ভৈৰৱকুণ্ডত আহি পেলাই এইটো ড্ৰেগনৰ কথা কোৱা অমুক কথা কোৱা এই কানেকশ্যনটো আমাক কৰি দিবহি তো এনেকুৱা কিছুমান পলিচি অলৰেডি হাতত লৈছোঁ আৰু পইচাবিলাক আমি সিফালে খৰচ কৰিব বিচাৰিছোঁ 10 কোটি টকা আমি ফেলোশ্বিপৰ কাৰণে ৰাখিছোঁ কিন্তু 10 কোটি টকা নালাগে এইবাৰ 2-2.5 কোটিত হ'ব তাৰে পৰা আৰু 6-7 কোটি টকা আমি ওলাই পেলাই এতিয়া মানে আমি যিটো ছাগলী উৎপাদনৰ কাৰণে এনেদৰে 7 কোটি টকাৰ এটা প্ৰজেক্ট মই আৰম্ভ কৰিছোঁ যে প্ৰতিজন মানুহক আমি 7টাৰ পৰা 10টা ছাগলী দিম আৰু সেই ফাৰ্মাৰো লাহে লাহে যাতে আগবাঢ়ি যাব পাৰে মই ফাৰ্মাৰ ছাগলীৰো এটা প্ৰজেক্ট বনাইছিলোঁ মই যেতিয়া গাহৰি বনাইছিলোঁ তেতিয়া মই সাইণ্টিষ্টবিলাকৰ লগত বহি আমাৰ এইটো যিটো গট ৰিচাৰ্চ চেণ্টাৰ আছে তেখেতসকলে কৈছিলে যে এজন মানুহে যদি ফেমিলিটো ভালকে চলিব লাগে কমচে কম 21টা ছাগলী পুহিব লাগে বুলি কৈছে এজন মানুহে তেতিয়া ফেমিলিটো ভালকে চলিব পাৰে আৰু গ্ৰাম্য ফেমিলিটোতো 8,000 10,000 হ'লে চলি যায় আৰু বেলেগ বেলেগ উপাৰ্জন আছে তো গোটেই প্ৰজেক্টটো আমি লাহে লাহে আপোনালোকে দেখিবলৈ পাব 1-2 বছৰত গোটেই চিজিল হৈ আহিব তো মই এইখিনিকে ক'লোঁ ধন্যবাদ জনালোঁ আৰু কেইদিনমান আগত মোকো বহুত ড্ৰেগন ফ্ৰুইট দি পঠাইছে কিছুমান খালোঁ কিছুমান ভাগাই দিলোঁ এইকাৰণে ধন্যবাদ জনাইছোঁ আৰু পিছতো খাব পাম বুলি আশা কৰিছোঁ এতিয়া আমাৰ ৰেলৰ বিষয়ে আহিছে মই তেখেতক দুআষাৰমান ক'বলৈ অনুৰোধ কৰিছোঁ অশোক কুমাৰ দে ডাঙৰীয়া Respected Sri Pramod Bharat, Chief of BTSR and all the high dignitaries and Baki, all the local people that we have gathered here. First of all, I thank you for this opportunity this railway because from railway side, এটা বস্তু যেটা সারে করে কিষাণের একটা কনসেপ্ট আছে তো কিষাণের কনসেপ্ট হচ্ছে যে যাতে লোকাল ফার্মার যিবিলাক আছে সিহঁতে ৰেলৰ যেতিয়া প্ৰডাক্ট ট্ৰান্সপোৰ্ট বুকিং কৰিব তাৰে 50% সাবসিডি ধৰক যদি এটা বস্তু 1 টকা ভাড়া হয় আপুনি দিব লাগিব মাত্ৰ 50 পইচা এটা এক্সাম্পল এইখিনি বস্তু যিবিলাক প্ৰডাক্ট আছে যেমন ধৰক ফ্ৰুটছ কি বস্তু যাব কিষাণ ৰেল কনসেপ্টত আপোনালোকে কি বস্তু বুক কৰিব পাৰে এটা হ'ল আপোনাৰ ফ্ৰুটছ যিকোনো ফ্ৰুটছ আৰু হ'ল আপোনাৰ ফ্ৰেছ ভেজিটেবলছ তাৰপিছতে আপোনাৰ টাৰ্মাৰিক আছে ৱাটাৰমেলন যিটো কৈছে এইবিলাকো আপোনালোকে বুক কৰিব পাৰে যিকোনো ফ্ৰুটছ আপোনালোকে বুক কৰিব পাৰে যেতিয়া বুক কৰিব এইটো যাব কেনেকৈ আপুনি ধৰক ওদালগুৰিৰ পৰা বুক কৰিব ৰতাৰ পৰা বুক কৰিব টাংলাৰ পৰা বুক কৰিব যাব ক'ত বস্তু সেইখিনি বস্তু আগত আমি ডিচাইড কৰিব লাগে যে আপুনি ইয়াৰ পৰা দিল্লী পঠাব না মাদ্ৰাজ পঠাব না কলকাতা পঠাব বা ডিব্ৰুগড় পঠাব এইখিনি বস্তু ডিচাইড হ'ব লাগিব ক'ত পঠাব নেক্সট হ'ল তাৰে এগ্ৰিগেটৰ আপুনি ডিচাইড কৰিব যেনে ছাৰে ক'লে যে দিল্লীতে মণ্ডি যিটো কৈছে এগ্ৰিগেটৰ তাতে আপোনালোকে কোঅৰ্ডিনেশ্যন কৰিব লাগিব আপোনাৰ বস্তুটো তাৰে কোনে ৰিচিভ কৰিব কাৰ লগত আপুনি চেল কৰিব কাৰণ আপোনাৰতো যেতিয়া আপুনি বস্তু পঠাব আপোনাকতো পইচা লাগিব কি ৰেটে আপুনি চেল কৰিব সেইখিনি আপোনালোকে এগ্ৰিগেটৰ বস্তুটো ডেভেলপ কৰিব লাগিব এতিয়া ট্ৰান্সপৰ্টেশ্যন আপোনালোকৰ এগ্ৰিকালচাৰ প্ৰডাক্ট যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো 50% ছাবচিডি দিছে তাৰ বেনিফিটটো উঠাব গ'লে আপুনি বস্তুখিনি পঠাব কেনেকৈ পঠাব গ'লে
কিষাণ ৰেল যিটো আছে এইটো এটা ৰেক চিষ্টেম যাব। ৰেক মিনছ 10টা ভিপি কোচিং 10টা কোচ একেলগত থাকিব অথবা 18 GS। এটা ৰেক কম্পজিশ্যনত আপোনালোকে ইয়াৰ পৰা মুভ কৰাব লাগিব। তো এটা ভিপি ধৰক আপোনাৰ কেপাচিটি কিমান 23 টন। আপোনাৰ 10টা ভিপি হ'লে কিমান হ'ব 230। তো 230 আপোনাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট যিটো হ'ব সেইখিনি আপোনালোকে যেতিয়া একমোডেট হৈ যাব আপোনালোকে আমাৰ ৰেলৰ ওচৰত এখন ডিমাণ্ড দিব পাৰে।